Hello students, আজি 20 ডিসেম্বৰ 2024 চন সমগ্ৰ শিক্ষা ডিব্ৰুগড় জিলাৰ উদ্যোগত আজি প্ৰথম প্ৰাক গুণোৎসৱ পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল। এইখন হৈছে দ্বিতীয় শ্ৰেণীৰ প্ৰশ্ন কাকত। প্ৰথম প্ৰশ্নটো হৈছে বৃক্ষ মানে কি? এ চৰাই, বি গছ। আমি সকলোৱে জানো বৃক্ষ মানে গছ। 2 নম্বৰটো ৰ যোগ ম যুক্তাক্ষৰটো কি হ'ব? এ ৰয়মেয়াৰ ম নে মই ৰেম ৰ? আমি সকলোৱে জানো এটো শুদ্ধ হ'ব। অমিতা এবিধ ফল। কি ফল? এগুটীয়া নে বহুগুটীয়া? আমি সকলোৱে জানো অমিতা বহুগুটীয়া ফল। মাকৈ আদি ধ্বনি মিল থকা শব্দ। তাৰ মানে প্ৰথম আখৰটো মিল থকা শব্দ কোনটো হ'ব? মা লগা কোনটো হ'ব? মাৰ্বল নে অমিতা? মাৰ্বল। ইয়াত এটা শব্দ দিছে ইয়া ল ঘ ৰি। শব্দটো আখৰবোৰ মিলাই লিখিলে হ'ব। ইয়াত থকা শব্দবোৰ আমি শুদ্ধকৈ যদি লিখো কোনটো হ'ব? লঘৰীয়া নে ঘৰিয়াল? ঘৰিয়াল। এই ছবিটোত কি দেখিছা? নাক নে কৰ্ণ? এইটো কাণ হয় আৰু কাণক কৰ্ণ বুলি কোৱা হয়। এবিধ অসমীয়া গহনা। দুগদুগী নে তিলপিঠা? দুগদুগী। বিহুৰ আগদিনা কি বোলে? হুঁচৰি নে উৰুকা? বিহুৰ আগদিনা উৰুকা বুলি কোৱা হয়। পানীত চলা যান বাহন। এ নে বি? এটো বাছ, বিটো জাহাজ। পানীত কোনটো চলে? জাহাজ। খেতিৰ সঁজুলি। ট্ৰেক্টৰ, এইটো পুতলা। তেতিয়াহ'লে ট্ৰেক্টৰ। এইখিনি আছিলে আমাৰ লেংগুৱেজ 1ৰ প্ৰশ্ন, মানে অসমীয়াৰ প্ৰশ্ন। এবাৰ আহিলে লেংগুৱেজ 2 মানে ইংৰাজী। ইয়াত সুধিছে which one of the following is the picture of an pig? পিগৰ ছবি কোনটো সুধিছে? এইটো নে এইটো? এইটো পাইনএপল, এইটো পিগ। তেতিয়াহ'লে এইটো পিগ। which one of the following is the picture of an sunflower? সানফ্লাৱাৰৰ ছবি কোনটো? এইটো। এইটো ৰ'জ হয়। 13 নম্বৰটো সুধিছে which one of the following letter is missing in the given box? ইয়াত এটা বক্স দিয়া হৈছে। এই বক্সৰ ভিতৰত কিছুমান আখৰ লিখিছে আৰু এটা খালী ঠাই দি দিছে। চোৱা GHI। আইৰ পিছত কি আহিব? এল নে জে? জে। ইয়াত কি আহিব? জে। এবাৰ 40 নম্বৰটো সুধিছে which of the following letter is missing in the given box? ইয়াত RST আছে। আৰৰ আগত কি হ'ব? পি নে কিউ? আমি সকলোৱে জানো আৰৰ আগত কিউ আহিব। which of the following object name start with Z? জেডেৰে কোনটো আৰম্ভ হ'ব? এইটো হৰ্চ, এইটো জেব্ৰা। তেতিয়াহ'লে জেব্ৰাটো জেড লগা। ইয়াত এটা ছবি দি দিছে। এইটো কিহৰ ছবি? ডাক। তেতিয়াহ'লে ডাক হ'বলৈ হ'লে মানে ডিৰ পিছত কি হ'ব? তাৰপিছত চিকে। ডিৰ পিছত কি হ'ব? এ হ'ব নে ইউ হ'ব? ডিৰ পিছত ইউ হ'ব। 17 নম্বৰটো সুধিছে which one of the following letter is correct 1 to complete the word given below? ইয়াত এটা ছবি দিছে, এইটো পিকক হয়নে? পিকক বানানটো হ'বলৈ হ'লে ইয়াত খালী ঠাইটোত কি বহিব? PEA। তেতিয়াহ'লে এইটো শুদ্ধ উত্তৰ। PEACOCK পিকক। এইকেইটা আখৰেৰে কোনটো শব্দ শুদ্ধ হ'ব? ফ্ৰক নে ফৰ্ক? ফ্ৰক। শেষৰ আখৰত আৰ কোনটোত আছে? ইয়াত ছবি দুটা দি দিছে। এইটো বেগ, এইটো চেয়াৰ। শেষৰ আখৰ আৰ কোনটোত আহিব? চেয়াৰ। এইকেইটা আখৰেৰে কোনটো শুদ্ধ হ'ব? মংকি নে মন কি? মংকি। এইটো শুদ্ধ হ'ব। এইবাৰ মেথছ বা গণিতৰ প্ৰশ্ন। ইয়াত সুধিছে বেলুন চাই গণনা কৰা। ইয়াত আমি যদি গণনা কৰোঁ 1 2 3 4 5 6 কেইটা আছে? 6টা। ডাঙৰ সংখ্যাটোত ৰাইট চিন দিয়া। 32 34। 29তকৈ সৰু সংখ্যাটোত ৰাইট চিন দিয়া। এইটো কৈছে 29তকৈ সৰু সংখ্যাটোত ৰাইট চিন দিয়া। 29তকৈ আমি সৰু 28।
দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি দুটা অংক বিশিষ্ট মানে একক আৰু দশক থাকিব লাগিব একক দশক শতক থাকিলে নহব যেনেকৈ এইটো 100ত চোৱা এইটো যদিও 99তকৈ ডাঙৰ হয় কিন্তু এইটো একক দশক শতক আছে মানে তিনটা অংক বিশিষ্ট হ'ব গতিকে দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 99 তলৰ আকৃতিটো কি হ'ব এইটো কি আকৃতি সুঙাকৃতি নে গোলাকৃতি আমি সকলোৱে জানো এইটো গোলাকৃতি মাজৰ সংখ্যাটো কি হ'ব 26 নম্বৰটো দিছে মাজৰ সংখ্যাটো কি হ'ব এইটো দেখিছা 4 3 43 তাৰ পিছত কি আহিব আৰু এইটো 45 43 আৰু 45ৰ মাজৰ সংখ্যাটো কি আমি সকলোৱে জানো 4 4 44 27 নম্বৰটো কৈছে তলৰ চিত্ৰটোৰ নাম কি এইটো চিত্ৰ এটা দিছে এইটো কি হয় ত্ৰিভুজ নে বৃত্ত এইটো ত্ৰিভুজ 28 নম্বৰটো কৈছে 9 + 1 কিমান হ'ব 9 1 10 এইটো শুদ্ধ হ'ব ইয়াৰ পিছত 29 নম্বৰটো সুধিছে তলৰ চিত্ৰটোৰ চুক কেইটা ইয়াত চিত্ৰ এটা দিছে ইয়াত চুক কেইটা আছে আমি সকলোৱে জানো 4টা খালি ঘৰটোত কি সংখ্যা হ'ব ইয়াত দি দিছে এটা চানেকি 7 17 27 তাৰপিছত কি আহিব আৰু শেষত 47 দিছে 37 হ'ব নে 38 হ'ব চানেকিখিনি চাই লোৱা শেষত 7 আছে গতিকে 7 1 7 2 7 3 7 আহিব ইয়ালৈকে আছিলে আমাৰ OMRত কৰিবলগীয়া ইয়াৰ পিছৰখিনি তোমালোকে বহিত কৰিব লাগিব বা এই প্ৰশ্নখনতে কৰিব পাৰিবা বাকিখিনি তোমালোকে নিজে প্ৰেক্টিছ কৰিবা এইটো দিছে 1 নম্বৰটো মাছ 2 নম্বৰটো এইটো গাঁৱৰ চিত্ৰ তো গাঁও বুলি ধৰিব পাৰিবা 3 নম্বৰটো গৰু এইটো মাছৰ তিনিটা বাক্য মই লিখি দিছোঁ মাছ পানীত থাকে মাছৰ কাঁইট থাকে মই ডাঙৰ মাছ খাই ভাল পাওঁ আৰু বেলেগো তোমালোকে নিজে লিখিব পাৰিবা ঠিক তেনেকৈ গাঁওখনৰ ওপৰত তোমালোকে তিনিটা বাক্য লিখি কমেণ্ট কৰিবা আৰু নহ'লে গৰুৰ ওপৰত লিখি তোমালোকে স্কুলৰ ছাৰ বাইদেউক দেখাব পাৰিবা 32 নম্বৰটো ৰাইটিং ইয়াত যিবোৰ চিত্ৰ আছে তাৰ নামবোৰ লিখিব দিছিলে মই তোমালোকক লিখি দিছোঁ এইটো কেট CAT কেট এইটো পপায়া মানে অমিতা এইটো ট্ৰি মানে গছ এইটো হাউচ আৰু এইটো ৰ'জ এবাৰ 33 নম্বৰটো যোগ কৰিব দিছে আমি যদি যোগ কৰোঁ তোমালোকে সকলোৱে জানা কেনেকৈ যোগ কৰিব লাগে তোমালোকে নেউতা মাতিব লাগিব দ্বিতীয় শ্ৰেণীত পঢ়িছা যিহেতু 2 1 3 আৰু 5 4 9 এইটো শুদ্ধ উত্তৰ হ'ব 9 10 3 নেক্সট আমাৰ যোগ অংকটো হৈছে 0 0 যোগ কৰিলে 0 হ'ব হাতে পাছে 12 উত্তৰ হ'ব 120 34 নম্বৰ এটো আমাৰ বিয়োগ কৰিব দিছে 9 9 ৰ পৰা 4 গ'লে 5 7 ৰ পৰা 5 গ'লে 2 2 to 5 উত্তৰ বি নম্বৰটো বিয়োগ কৰিব দিছে 7 ৰ পৰা 0 গ'লে 7 আৰু 8 ৰ পৰা 6 গ'লে 1 শুদ্ধ উত্তৰটো হ'ব 17 ইয়াৰ পিছত 35 নম্বৰটো তলৰ যিকোনো এটা অংশ পঢ়া মই তিনিটা অংশ তোমালোকক শুদ্ধকৈ পঢ়ি দিছোঁ তোমালোকে ভালকৈ শিকিবা মোৰ নাম অকণ চাপ চিকুণকৈ থাকিবা পাতি হাঁহৰ ঠেং চুটি এবাৰ ইংৰাজীও তোমালোকে যিকোনো তিনিটা পঢ়িলে হ'ব মই গোটেইকেইটা পঢ়ি দিছোঁ বেট ট্ৰি গুড বুক স্কুল গিটাৰ ৰেড লেম্প ৱাটাৰ ইয়ালৈকে আছিলে আৰু ইয়াত তোমালোকৰ নাম্বাৰবোৰত দিয়া আছে দেখিছা 30 নম্বৰলৈকে তোমালোকে OMRত কৰিব লাগিব আৰু বাকি যিকেইটা নম্বৰ আছে সেইখিনি তোমালোকে বহিত বা এই প্ৰশ্নখনতে কৰিব লাগিব ৰিডিং কেইটা পঢ়ি শুনাবা নাম্বাৰটো তোমালোকক OMRত ছাৰ বাইদেউ ভৰাই দিব তো গতিকে এইখিনি তোমালোকে নেক্সট মক গুণোৎসৱৰ বাবে আৰু মেইন যিটো আমাৰ গুণোৎসৱ ফেব্ৰুৱাৰীত হ'ব ডিব্ৰুগড় জিলাত সেইটোৰ বাবে তোমালোকে সাজু হৈ থাকিবা আৰু এই ভিডিঅ'টো তোমালোকে এবাৰ দুবাৰ ভালকৈ চালে আৰু ভালকৈ তোমালোকে প্ৰেক্টিছ হৈ যাব আৰু মেইন পৰীক্ষাটো তোমালোকে নিশ্চয় ভাল ফলাফল দেখুৱাব পাৰিবা আজিলৈ আহিছোঁ ধন্যবাদ